হেল্ল' গাইজ, টেক ফৰ আছামলৈ আপোনালোক সকলোকে স্বাগতম। আপোনালোকে নিশ্চয় টাইটেলটো চাই জানিব পাৰিছে যে মই আজি আপোনালোকক এটা বিশেষ জিঅ' অফাৰৰ বিষয়ে জনাব গৈ আছোঁ। তাৰ আগতে যিসকলে আজি মোৰ চেনেলটোলৈ প্ৰথম ভিজিট কৰিছে তেওঁলোকে যেন চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ঘণ্টাটোও ক্লিক কৰে, যাতে মই নতুন ভিডিঅ' দিলে আপোনালোকে দেখিবলৈ সুবিধাখন পায়। এতিয়া আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। জিঅ' কোম্পানীটোৱে 2 বছৰ সম্পূৰ্ণ কৰাৰ উপলক্ষে জিঅ' ইউজাৰসকললৈ এটা বিশেষ ফ্ৰী অফাৰ লৈ আহিছে, য'ত আপোনালোকে লাভ কৰিব পাৰিব টোটেল 16 GB ডাটা। হয়, 16 GB। আপুনি ঠিকেই শুনিছে। এইটো অফাৰত যদি আপুনি জিঅ' প্ৰাইম মেম্বাৰ আছিলে তেনেহ'লে আৰু এবছৰৰ বাবে আপোনাক প্ৰাইম মেম্বাৰ হিচাপেই ভেলিডিটি বঢ়াই দিব। লগতে 16 GB ডাটাৰ 8 GB ডাটা আপুনি ছেপ্টেম্বৰ মাহত লাভ কৰিব আৰু বাকী 8 GB ডাটা আপুনি অক্টোবৰ মাহত লাভ কৰিব। ছেপ্টেম্বৰ মাহত আপুনি 4 দিনৰ বাবে 2 GB কৈ টোটেল 8 GB ডাটা লাভ কৰিব পাৰিব। বাকী অক্টোবৰ মাহত 2 GB কৈ 4 দিনৰ বাবে আপুনি টোটেল 8 GB ডাটা ফ্ৰী হিচাপে জিঅ'ৰ পৰা লাভ কৰিব পাৰিব। এই অফাৰটো আপোনাৰ মোবাইলত নিজে নিজে এক্টিভ হৈ যাব। তাৰ বাবে আপুনি একো কৰিবৰ দৰকাৰ নাই। যদিহে আপোনাৰ অফাৰটো এক্টিভ হোৱা নাই তেনেহ'লে জিঅ' গ্ৰাহক সেৱা প্ৰতিনিধিৰ সৈতে যোগাযোগ কৰক। এতিয়া আপুনি অফাৰটো পাইছে নে নাই সেইটো জানিবলৈ আপোনাৰ মোবাইলত মাই জিঅ' এপটোলৈ যাব লাগিব। তেনেহ'লে আমি প্ৰথমতে মাই জিঅ' এপলৈ যাম। মাই জিঅ' এপ যোৱাৰ পিছত আপুনি দেখিবলৈ পাব আপোনাৰ প্লেনটো। মোৰ এতিয়া প্লেনটো আছে 399 প্লেন। সেই প্লেনটোৰ আণ্ডাৰত ভিউ ডিটেইলছত আপুনি ক্লিক কৰিব। ভিউ ডিটেইলছত ক্লিক কৰাৰ পিছত আপুনি প্ৰথমতে কাৰেণ্ট প্লেনটো দেখা পাব। তাৰ তলতে আপুনি দেখা পাব জিঅ' চেলিব্ৰেশ্যন পেক। এইটোৱে সেইটো পেক যোনটো অফাৰৰ বিষয়ে মই আপোনালোকক অৱগত কৰাইছিলোঁ। এতিয়া মোৰ এক্সপায়াৰ হ'ব 14 ছেপ্টেম্বৰ, মানে মই অলৰেডি দুদিনৰ পাই গৈছোঁ আৰু দুদিন বাকী আছে। এতিয়া মোৰ ৰিমেইনিং 1.72 GB আজিৰ বাবে আছে বাকী। আৰু মই কৈছিলোঁ জিঅ' প্ৰাইম মেম্বাৰশ্বিপ আপুনি এবছৰৰ বাবে আকৌ ভেলিডিটি বাঢ়ি যাব। ইয়াতে লিখা আছে ইয়ৰ ৰিকুৱেষ্ট টু এভেল ফ্ৰী জিঅ' প্ৰাইম মেম্বাৰশ্বিপ ফৰ এ ইয়াৰ হেজ বিন ৰেজিষ্টাৰ্ড ছাকচেছফুলি। ইউ কেন নাও এনজয় জিঅ' প্ৰাইম বেনিফিটছ ফৰ এনাডাৰ ইয়াৰ। থেংক ইউ। তো এইখিনি লিখা আছে। যদিহে ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব একেবাৰেই নাপাহৰিব। লাইক পাই থাকিলেহে নতুন নতুন ভিডিঅ' বনাবলৈ অনুপ্ৰেৰণা পাওঁ। মন গ'লে শ্বেয়াৰো কৰিব পাৰে। ধন্যবাদ। জয় আই অসম।